SBRCT বাক্সা কুমাৰিকাটা ট্ৰেইনিং চেণ্টাৰত আজি এইটো হ'ল ৱৰ্ল্ড য়ুথ স্কিল ডে। এইটো আমি পালন কৰিলোঁ আৰু এইটো সজাগতাৰ কাৰণে আমি ৰাইজৰ মাজত বিতংকৈ আলোচনা কৰিলোঁ কিহৰ কাৰণে য়ুথ স্কিলটো দৰকাৰ হয়। এনেই বেলেগ স্কিলৰ লগত আৰু এনেই স্কিল বেলেগ এডুকেশ্যনৰ লগত স্কিলটো কি ডিফাৰেঞ্চ আছে আমি এইটো ডিছকাছ কৰিলোঁ। এইটো ধুনীয়াকৈ বুজাই দিয়া হ'ল যে এৱাৰনেছ এটা আনিব লাগে। মানুহ অকল পুথিগত বিদ্যা থাকিলেও নহ'ব, হাতে কামে কৰিব পৰা দক্ষতাটো আমাক কিয় লাগে এইটো আমি ধুনীয়াকৈ আলোচনা কৰিলোঁ। যেনেকৈ আমাক পুথিগত বিদ্যাৰ বাহিৰে আমি যেনেকৈ কমেণ্ট ষ্টাইলৰ হাতে কামে শিকাওঁ, ইয়াতে মূৰ্তি কলাৰৰ বা হাতে কামে শিকাই দিওঁ আৰু এনেকুৱা বহুত ট্ৰেইনিং আমি দিওঁ ইয়াতে দিয়া হয়। সেইটো আমি বিশেষকৈ স্কিল ট্ৰেইনিঙৰ ওপৰত আমি গুৰুত্ব দিওঁ, যাতে মানুহ এজনে দক্ষতাটো বাঢ়ি কাম কৰিব পৰা যিটো স্কিল লাগে, ইনক্লুডিং মাৰ্কেটিং, অল কম্পিটেঞ্চি কিহৰ কাৰণে প্ৰয়োজন হয় তাৰ লগত আমি দক্ষতাটো সংকটে ৰাখি এইটো ধুনীয়াকৈ ডিফাৰেঞ্চটো আমি বুজাই দিলোঁ। আমি বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক ইয়াত লোৱা হয়, যেনেকৈ ছফ্টৱেৰ মেকাৰ এণ্ড চেলাৰ, পুতলা বনোৱা এনেকুৱা ধৰণৰো হয়। ডেস্কটপ পাব্লিছিং, কম্পিউটাৰাইজ যিটো আমাক দক্ষতা লাগে, CCTV কেমেৰা যেনেকুৱা ৰিপেয়াৰিং, এইবিলাক হাতে কামৰ দক্ষতাৰ ভিতৰত আহি যায়। সেইখিনি কৰি বহুতে নিজৰ কাৰণে এটা জীৱিকা ৰাস্তা ওলাই ল'ব পাৰে। এইবিলাক আমি ডিটেইলছকৈ কৰোঁ। জুৱেলাৰী মেকিং কিছুমান আমাৰ আছে, গহনা আমি যেনেকুৱা অকল সোণৰ বুলি নহয়, ধুনীয়া ধুনীয়া গহনা আমি বেলেগ বেলেগ পদাৰ্থৰে বনাব পাৰি আৰু বেলেগ বেলেগ ডিজাইনৰ বনাব পাৰোঁ। সেইবিলাকো আপোনালোকৰ স্কিল দক্ষতাৰ ভিতৰত আহি যায়, যিটো ভাল মাৰ্কেট আছে। সেইবিলাকো আমি বেছি জোৰ দি আছোঁ। কিন্তু বেম্বু কেন ক্ৰেপ যেনেকুৱা আমি মূৰাত বহোঁ, চালনি লাগে, জাকৈ লাগে, এইবিলাক কোনে বনায়? এনে কিতাপত পঢ়িলে কেনেকৈ বনায় এইটো আপুনি পাব পাৰে, কিন্তু হাতে কামে জাকৈ কেনেকৈ বনায়, ধুনীয়াকৈ কালৈ কেনেকৈ বনায়, ঢাৰি কেনেকৈ বনায়, আপোনাৰ মূৰা এটা ধুনীয়াকৈ কেনেকৈ বনায়, এইবিলাক হ'ল স্কিলৰ ভিতৰত আহে। এইবিলাক আমি ট্ৰেইনিং ইয়াত লৈ থাকোঁ আৰু বহুতে ইয়াৰ পৰা ট্ৰেইনিংটো লৈ ওলাই গৈ তেওঁলোকে নিজৰ কাৰণে কিবা নহয় কিবা এটা কৰিব পৰা আমি লক্ষ্য কৰিছোঁ আৰু সেইবিলাকক আমি ফিডবেকে লৈ থাকোঁ যে সঁচাকৈ তেওঁলোকে কিবা নহয় কিবা এটা কৰিছে আৰু চলিব পৰাকৈ তেওঁলোকে কিছু মানে ইনকামো জেনেৰেট কৰিব পৰা গৈছে। যেনেকৈ আকৌ আছে ধৰক মোবাইল ৰিপেয়াৰিং। মোবাইলটো আজিকালি বহুত ইম্পৰ্টেণ্ট বস্তু। মোবাইল নহ'লে আমি 1 ঘণ্টাও থাকিব নোৱাৰোঁ। সেইটো এটা বেয়া হ'লে আপুনি কিন্তু একো কৰিব নোৱাৰোঁ। আমি চলাই থাকোঁ, গান শুনো, কাকো ফোন কৰোঁ, হোৱাটছএপ দেখোঁ, কিন্তু মোবাইল এটা যে কিবা হৈ গ'ল না, একো কৰিব নোৱাৰোঁ, হয় না? নলেজ নাই আমাৰ মোবাইলৰ বিষয়ে আমাৰ দক্ষতা মানে নাই না, স্কিল নাই। স্কিল যিয়ে বনাইছে তাৰ স্কিল আছে, যিয়ে মোবাইলটো বনাইছে সেই গম পাব কি বেমাৰ কৰিছে। কিন্তু আমি যিবিলাকে চলাই থাকোঁ, আমি একো নাজানাৰ কাৰণে মোবাইল বেয়া হ'লে আমি মেকাৰৰ তাত লৈ যাওঁ। আপোনাৰ জেনেৰেল নলেজতকৈ আমাৰ স্কিল ডিফাৰেঞ্চটো আমি বুজাই দিলোঁ। স্কিলটো আমাক যিকোনো দক্ষতাৰ কাৰণে আমি দক্ষতা বুলি ক'ব লাগিব। স্কিল মানে অসমীয়া দক্ষতা ক'ব না। নলেজ আপোনাৰ জ্ঞান থাকিব পাৰে, কিন্তু আপোনাৰ কাম কৰিবলৈ দক্ষতা নাই, সেইটো সেইটো স্কিল নাই, যাৰ ফলত আপুনি সেইটো কামত আগবাঢ়ি যাব পৰা নাই। তো মেছেজটো দিছে আপোনাৰ যেনেকুৱা মানে আনএমপ্লয়ড ইয়থ, সেইটো বেছ কৰি স্কিল ডেটো পালন কৰা হয় জাষ্ট এৱাৰনেছ কাৰণে, যে নিবনুৱা সমস্যাটো আমি লাহেকৈ কেনেকৈ মানে নোহোৱা মানে কমাই আনিব পাৰোঁ। যে এজন মানে আনএমপ্লয়ড হৈ আছে, সি কেনেকৈ এমপ্লয়ড হ'ব পাৰোঁ না, নিজৰ কাৰণে কিবা নহয় কিবা এটা কৰিব পৰা হয়। তো মেছেজটো সেইটোৱে কৰিছে যে স্কিলটো এনেকুৱাই যদি আমি আগবাঢ়ি যাওঁ, কিবা নহয় কিবা এটা কাম কৰিব পৰা হৈছে, সমাজক আমি ভাল এটা ৰাস্তা দেখুৱাব পাৰিছোঁ, মই নিজে ডাঙৰ হৈছোঁ আৰু আন দুজনক আমি চাকৰি দিব পাৰিছোঁ, এইটো এটা পিচ মোৰ মনত আহি যাব আৰু যিবিলাকে মোৰ আণ্ডাৰত কাম কৰিব পাৰিছে তেওঁলোকৰ এটা নিবনুৱা সমস্যাটো দূৰ হ'ব আৰু এইটো এটা ডেভেলপমেণ্ট উন্নতিৰ কাৰণে এইটো কামত আহিব। এইটো এবাৰ ইয়াৰে মেছেজ। ইংলিছত এইটো কৈছে, ইয়ৰ স্কিল ফৰ পিচ এণ্ড